হেল্ল' নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগত আজি এটা মোৰ নতুন বিষয় যে মোবাইলৰ টায়াৰত ৰঙা লাইটটো কিয় ব্যৱহাৰ কৰা হয় এই মোবাইলৰ টায়াৰত ৰঙা লাইটটো আগতে ব্যৱহাৰ কৰা নাছিল বহু বছৰ আগতে অকল টাৱাৰটো নহয় ডাঙৰ ডাঙৰ বিল্ডিংসমূহতো ৰঙা লাইট দিয়া দেখা পোৱা যায় ইয়াৰ কাৰণ মই ক'ব বিচাৰিছোঁ যেতিয়া আগতে ৰঙা লাইট নাছিল তেতিয়া তাৰ সময়ত বিভিন্ন ধৰণৰ উৰাজাহাজৰ দুৰ্ঘটনা সংঘটিত হৈছিল যেতিয়া শীতকালীন সময়ত মেঘবোৰ ঢাকি পেলাই বৰফে আমি জানো যে ৰঙা ৰং বহু দূৰৰ পৰা দেখা পোৱা যায় সেয়েহে পিছলৈ ভাবি চিন্তি তাৰ সময়ত ৰঙা লাইটটো দিয়া ব্যৱস্থা হয় যাৰ ফলত বিমান দুৰ্ঘটনা বা অন্য দুৰ্ঘটনা লাহে লাহে হ্ৰাস পাবলৈ ধৰে সেয়েহে এই বিমান দুৰ্ঘটনাবোৰ ৰোধ কৰাৰ কাৰণে মোবাইল তাৰ সময়ত ৰঙা লাইট দিয়া হয় আজিলৈ ইমানে ধন্যবাদ